हेलो दोस्तों वेलकम टू माय टेक्निकल सॉरी टेस्ट आपलोगे जो टेस्ट भिडिओ चाहे सो गाइस लाइक এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকন আছে এটা প্ৰেছ কৰিব নাপাব তেতিয়া মই এনেকুৱা লেটেষ্ট অসমীয়া ভিডিও সবতকৈ আগত সোনকালে পাব সো গাইস আজি যেটো থাম্বনেল লগাইছে তো গমে গৈছিলে আজকা ভিডিও हम स्टार्ट करते हैं सो फ्रेंड আপোনালোকে সবৰে যেটো কলৰ হিষ্টৰী বা কল ডাইল ডাইল নাম্বাৰ বিলাকত কৰে কেনেকৈ ব্যাকগ্ৰাউণ্ড অকল হোৱাইট হৈ থাকে কেনে আপুনি সেই ব্যাকগ্ৰাউণ্ডটো আপোনাৰ যিকোনো নিজৰ ফটো বা বেলেগৰ আন কিবা আপুনি যাৰ মন পছন্দৰ ফটো কেনেকৈ আপুনি তাত ড্ৰাইভ বা কেনেকৈ আপুনি সেট কৰিব পাৰে আনকি ফটো লগাব আনকি আপুনি ভিডিও লগাব যদি আপুনি বেলেগ কল এনেকৈ থাকিব কলৰ বা নম্বৰ মাৰি দিব তাত যিখন ব্যাকগ্ৰাউণ্ড তাৰ যেটো ব্যাকগ্ৰাউণ্ডত আপোনাৰ ভিডিও ওলাই থাকিব সো গাইস যদি ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব শেয়াৰ এটা কৰিব মোৰ চেনেল সাবস্ক্ৰাইব কৰিলে আজকা ভিডিও हम स्टार्ट करते আপুনি আপোনাৰ প্ৰথম যেটো প্লে ষ্ট'ৰ এই প্লে ষ্ট'ৰটো এবাৰ ওপেন কৰি ল'ব ওপেন হৈ যোৱাৰ পিছত টাইপ কৰিব কল সি লিখা আছে কল ফটো বুলি ইয়াত গৈ ক্লিক কৰিব প্ৰথম অপচনটোত যা ইয়াৰ যোনটো ফাৰ্স্ট অপচন আহিব মাই ফটো ফোন ডাইলাৰ এইটো ইয়াত গৈ ক্লিক কৰিব কিন্তু মই এটো ইনষ্টল কৰি থৈ দিয়া আছে আপোনালোকে ইনষ্টল কৰি ল'ব ইনষ্টল কৰাৰ পিছত এইটো আপুনি ওপেন কৰিব ঠিক আছে ওপেন কৰাৰ পিছত এইবিলাক এনেকৈ কৰিব লাগিব যেটো সি নিজে দেখাই দিব মোবাইলটো ক'ত কি কৰিব লাগে এইবিলাক ক্লিক কৰিব এইটো ক্লিক কৰিব এইবিলাক এনেকৈ কৰি তাত ধুনীয়াকৈ বেক আহি যাব ওকে তাৰপৰা ইয়াত এবাৰ ক্লিক কৰিব লাগে তাৰপৰা ৰখিব লাগিব ইয়াত ৰখাৰ পিছত এনেকুৱা মানে এইটো ইয়াত যেটো ডাইলাৰ প্ৰথম যেটো আপুনি নাম্বাৰ ধৰক আপুনি নাম্বাৰ ছেভ কৰি ডাইল কৰে তাত ক্লিক কৰিব কৰাৰ পিছত ইয়াত যেটো থেমছটো ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ওপৰ ক্লিক কৰিব তাৰপৰা এইবাৰ বেকগ্ৰাউণ্ডৰ ওপৰত ক্লিক কৰিব তাৰপৰা এইটো আপোনাৰ যেটো ওপৰত দি থোৱা আছে ইয়াত ক্লিক কৰিলে ফটো তলত ভিডিঅ'বিলাক ওলাব সো গাইস মোৰ নেটটো স্লো হৈ আছে বেছি এমবি নাই তো এনে ভিডিঅ'বিলাক শ্ব' নাই গতে ইয়াত তাৰমানে মই ফটো লগামতো ইয়াত ফটোত গৈ ক্লিক কৰিব তাৰপৰা ইয়াত যদি ইমেজ পিকনিক ইয়াত গৈ ক্লিক কৰিব এলাও কৰিব তাৰপৰা আপুনি ৰিচেণ্টৰ ফটো ল'ব তাৰপৰা আপোনাৰ ফটোত গৈ ক্লিক কৰি ইয়াত যিমান ফটোখিনি আছে ওপেন দেখাই দিব তাৰমানে দেখাই দিব ঠিক আছে সো গাইস মই ডাউনলোড এইখন ইয়াৰ ফটোখনে এনে দি দিছোঁ আৰু এইখনকে দিছোঁ সো গাইস ফটোখন দিলে আপুনি যে ক্ৰপ কৰিব বিচাৰে ক্ৰপ কৰিব পাৰিব দীঘল তাৰমানে যিকোনো ধৰক মই ইমানটো পৰা দি দিছোঁ তাৰপিছত তলত যেটো এপ্লাই অপশ্যন আছে এপ্লাই কৰি দিব ঠিক আছে এপ্লাই হোৱাৰ পিছত হৈ গ'ল আৰু কিছুমান কাম আছে সো গাইস আপুনি আকৌ এবাৰ বেক আহিব বেক অহাৰ পিছত এইটো চাই লওক ইয়াত এতিয়ালৈকে তাত তাৰমানে এইটো ফোন লৈ দিবা ধৰক এইটো কলিঙত কৰিলে এইটো ফোন নাযাব ঠিক আছে ফোন আহিবৰ কাৰণে কি কৰিব লাগিব আপুনি এটা বেক কৰিলে ঠিক আছে এই কলৰ এই অপশ্যনটোত গৈ ক্লিক কৰিব ক্লজ কৰিছোঁ ঠিক আছে ইয়াৰ হৈ যোৱাৰ পাছত কলৰ যদি ফোন আহে আপুনি কিবা বেকগ্ৰাউণ্ড চলি চলাই মই ইয়াৰ কলৰ কল যাবৰ কাৰণে আপুনি গৈ ক্লিক কৰিব আমাৰ যিবিলাক তেতিয়া আপুনি যেতিয়া সেই কলটোত গৈ আপোনাৰ কল যাব তেতিয়া আপোনাৰ যিটো নৰ্মেল যিটো ফোনৰ লগত আহে সেইটো গৈ এলাউ কৰিব এলাউ কৰি যোৱাৰ পিছত আপুনি কি কৰিব বেক আহিব যিটো মই এপ্লিকেশ্যন ডাউনলোড দিছিলোঁ সেই এপ্লিকেশ্যন ক্লিক কৰিব আহি গ'ল ফোন কৰিছিলোঁ নম্বৰ এনেকৈ আপুনি ভিডিঅ' লগাব পাৰে সো গাইস মই কৈছিলোঁ ভিডিঅ'ত কিন্তু মোৰ নেট শ্ল' হৈ আছিলে সেইকাৰণে মই ভিডিঅ'ত দিব নোৱাৰিলোঁ সো গাইস এইবিলাক আৰু এনেকৈ আপুনি আৰু ডাইল নম্বৰ যিবিলাক যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা